हेलो एवरीवन मोर भिडिओলৈ स्वागतम जनालो आपनालोকৰ কি খবৰ আশা কৰো সকলোৰে ভাল মোৰ খবৰ ভালেই পৰা এনেকৈ আমি জুই পুহাই আছো আৰু ইফালে পিছি আছো হালধি ইয়া কেঁচা হালধি আৰু ইফালে মানিমুনি বিলঙি শুকলতি গুটেইবোৰ আছে কালি খুৰিমাই পথাৰ পৰা আনি দিছিলে সিগিবলৈ গৈছিলে আৰু এটা মই তাকে বনাম আৰু ইয়া মই হালধিনি পিছি লও তেনেহলে ভিডিওটো চাই থাকক আশা কৰো সকলোৱে চাই থাকক গুড়ি কৰিলাম এনেকৈ দৰে অলপ মিহি মিহিকৈ কাটি লৈছো তেতিয়া মানে গুড়ি কৰিব ভাল হ'ব সুবিধা হ'ব আৰু নহলে বহুত টান এতিয়া মই পিহি আছো হালধি পিহি পিহি হৈ গল এতিয়া মানিমুনি বিলঙি বেছি গুড়ি নকৰো মানে অলপ অলপ গুড়ি কৰিম আৰু খাম এতিয়া মোৰ পাঠিনি পিছা হৈ গল ভাগৰ লাগি গৈছে বহুত আছিলে এতিয়া পিছি পিছি অলপহে হৈ থাকিলে মানুহ হৈছে ইমানবোৰ এতিয়া পিছি আদা নহৰু জালুক বেছিকৈ দি দিছো ঠাণ্ডাত জ্বলা জ্বলা খাই বহুত ভাল লাগিব চুপৰ নিচিনা কেঁচা জলকীয়া জালুক আদা নহৰু জুই লগাই এনেদৰে কেৰাহীটো পাতিছো কেৰাহীটো বহুত কলা প্লিজ কোনো একো যাতে বেয়া কমেন্ট নকৰে এটো জুইত বনা কেৰাহী আমাৰ এফালে জাজুগাখিনি কৰি লৈছো আৰু এটা পিয়াজ কাটি লৈছো অলপ তেজপাত এফালে মাছ মই আঞ্জাখিনি মাছৰ লগতে বনাম এফালে মছলা নিমখ জলকীয়া ইয়া পিহি থোৱা গুড়ি হালধিখিনি মছলা সৰি জালুক আদা নহৰু আৰু এইখিনি হৈছে পাতখিনি এতিয়া বনাম আৰু তেলখিনি গৰম হ'ল পিয়াজ অলপ দি দিছো আৰু একেবাৰে তেজপাতখিনি একেলগে দি দিম আৰু ফুটিছে পিয়াজখিনি পালি আছে এতিয়া এইখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম এতিয়া দিম মই ইয়াতে আদা নহৰুখিনি একেবাৰে জালুক জলকীয়া একেলগে দি দিলোঁ ইয়াতে তাৰপিছতে দিম মই এই পাতখিনি তাৰপিছত দিম হালধি ইয়াতে মই কেঁচা হালধি দিম আৰু পাউডাৰ হালধি নিদিওঁ আৰু নহ'লে খাই ভাল নালাগিব তিতা তিতা লাগিব এনেদৰে অলপ সময় কম জুইত ভাজি থাকিব লাগিব তেতিয়াহে তাৰপৰা যেতিয়া তেল ওলাব তেতিয়াহে খাই ভাল লাগে ইয়াতে দিম নিমখ সোৱাদ অনুযায়ী দিব লাগিব লাগিলে আকৌ পিছত দিম এতিয়া এনেকৈ সৰু চামুচে 2 চামুচ দি দিছোঁ ইয়াতে দিম মছলা এয়া হৈছে জিৰা জিৰা ধনিয়া আজৱাইন গোটেইবোৰ একেলগে আছে আৰু দি দিছোঁ অলপ এতিয়া এনেকৈ অলপ সময় ভাজি থাকিম কিছুমানে তেল নিদিয়াকৈও বনায় তেল নিদিয়াকৈ বনালে বেছি খাই ভাল লাগে কিন্তু মই অলপ তেল দি দিছোঁ আজি যিহেতু এইটো জাল খোৱা বুলি কয় আৰু ইয়াতে দিম এতিয়া জলকীয়া কেঁচা জলকীয়া অলপ দিছোঁ ইয়াতে জলকীয়া গুড়ি দিছোঁ 1 চামুচ আৰু অকণমান দি দিওঁ তেতিয়া বেছিকৈ খাই ভাল লাগিব জ্বলা জ্বলা এয়া দেখিছিলে তলত লগা লগা হৈছে ইয়াতে অলপ এতিয়া মই পানী দিম মই অলপ গৰম পানী কৰি থৈছিলোঁ কেটলিটোতে এই খাৰখিনি যিমান উতলিব সিমান খাই ভাল লাগে তেতিয়াহে মানে তাৰ পৰা ৰসটো লৈ যাব তেতিয়া বেছি সোৱাদ হয় খাবলৈ এতিয়া অলপ সময় উতলিব দিম এনেকৈ তাৰপিছত দিম মাছখিনি
এয়া আঞ্জাখিনিৰ পৰা উতলি আছে। এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছ মই 4 পিচ দি দিম, যিহেতু 4টা মানুহ। এনেদৰে আৰু অলপ সময় উতলিব দিম, তেতিয়া বেছি খাই ভাল লাগে। এইফালে পৰা জুইও জ্বলি আছে, সেইফালে পৰা আঞ্জাখিনি হৈ গ'ল, বহুত ধুনীয়া হৈছে। এতিয়া বনালোঁ ভাতকেইটাও ভাবিলোঁ মই একেবাৰে জুইতে বনাই দিওঁ আজি, যিহেতু ইমান ধুনীয়া জুইখিনি জ্বলি আছে আৰু বহুত ঠাণ্ডাও, সেইকাৰণে এনেদৰে জুইত বনালে বহুত ভালো লাগে। অলপ খৰিটো তাপো পোৱা যায়, কিমানো আৰু বোলো গেছত বনাম আজি। সেইকাৰণে পিছফালে ৰুমটোৰ পৰা জুই লগাই এনেদৰে বনাই আছোঁ। এতিয়া ভাতখিনি হোৱাৰ পিছত আকৌ মাংসখিনি বনাবলৈ বাকী আছে। মাংসখিনি চাগে গেছতে বনাম। ভাতটো বনাই লওঁ, হৈছে আৰু ভাতটো এতিয়া চেকি দিব লাগিব। এয়া মই এতিয়া মাংসখিনি গেছতে বনাই দিছোঁ। গুড মৰ্ণিং। আৰু কাম বন কৰি পৰা আজৰি হৈ ল'লোঁ। এতিয়ালৈ গাটো বাৰু ধোৱাই নাই, বহুত ঠাণ্ডা, আৰু সেইকাৰণে ভাবিছোঁ গা ধোৱাৰ আগতে আজি অলপ মই চুলিখিনি কালাৰ কৰি লওঁ। কালাৰ মানে এনেদৰে এটা ষ্টিকছৰ মই কালাৰ লৈ আনিছোঁ। আজি মানে ভাবিলোঁ ঘৰতে চুলিখিনি অলপ হাইলাইট কৰিম, কিমাননো আৰু এনেদৰে থাকিম। সেইকাৰণে ধুনীয়াকৈ অলপ বোলো হাইলাইট কৰি লওঁ। মাইনাক মাতি লৈ আহিছোঁ, সি কাটি আছে কেৰি বেগ পৰা। ইয়াত আমাৰ পলিথিন কাটাত পূৰা বিজি, যিহেতু বেলেগ বস্তু নাই চুলিত কালাৰ কৰিবলৈ, সেইকাৰণে কি হ'ব আৰু পলিথিনকে কাটি কাটি পূৰা মিলাই আছে চাইজবোৰ। চাই দিয়া এবাৰ, পলিথিন কাটি আছে। এতিয়া এয়া কালাৰখিনি মিক্স কৰি লওঁ। প্ৰথমতে মাইনাই মিক্স কৰি আছে, তই কৰিবি ন? এইটো লিকুইড নেকি? লিকুইড চব ৰুকি পাকি দে। পেকেটকো ৰুকি দে, কিনি অনা বস্তু পেলোৱাত নাই। বাছে পায় নেকি? পেলালি না? পূৰা ভালকৈ মিলাব লাগিব দেই। তই তলত কেই পেকেটা লৈ লৈছোঁ, নহ'লে গোটেই মোৰ পেকআপ এখন চেঞ্জ বেয়া হৈ যাব। মই ভাবিছোঁ এই দাঁত মাজত ব্ৰাছকে ল'ম নেকি? পইচা দিয়া বস্তু না, ব্ৰাছো ফ্ৰী পায়। ভালকৈ এইটো আকৌ পানী চেনিকো দিব নালাগে ন? আজি এইখিনি বেদি যাব। এয়া আৰম্ভণি, এয়া আমাৰ পলিথিনৰ হাইলাইট। ঐ বেছি বেছি নিদিবি, অলপ অলপ। क्या बात है, কেৰি বেগৰ দ্বাৰা পূৰা কাম চলাই দিছিলে। এতিয়া মোৰ মূৰটো লৰচৰ কৰিব নহয়, এইটো নহয় লৰচৰ কৰিলে বাগৰি যাব। কেৰি বেগ মেইন, পলিথিন মেইন। তলনি ভালকৈ দিছতো। মোৰ এতিয়া মূৰটো অলপমান লৰচৰ কৰিলে এতিয়া গোটেই কেৰি বেগখিনি পিছলি পিছলি কৰি যাব। মোৰ লগোৱা কমপ্লিট হৈ গ'ল। এইফালে অলপ বাকী আছিলে, সি লগাই লৈছে। ইয়া সিও পলিথিন পৰা মেৰামতি কৰিলে নহয়। ইয়া তেতিয়াহ'লে অলপ সময় এনেকৈ থাকোঁ, তাৰপিছত কালাৰটো কেনেকুৱা হৈছে আপোনালোকক জনাম বাৰু। গা পা ধুই পূৰা ফ্ৰেছ হৈ আহিলোঁ। এয়া হৈছে মোৰ ফাইনেল লুক। ইয়াৰ কালাৰবোৰ ধুনীয়াকৈ লাগিলে বাৰু। এইবোৰ নিজে যিহেতু মই ফোনটো ধৰি আছোঁ, পিছফালে দেখাবলৈ অলপ প্ৰব্লেম হৈছে। আগফালৰখিনি এইখিনি অলপ বেছিকৈ লাগিব, একো নাই বাৰু। কম হ'লে বেছি ভাল আছিলে, এইখিনি অলপ বেছিকৈ লাগি গৈছে মোৰ।
তথাপিও ভাবি আছিলোঁ বহুত এনেকুৱা কালাৰ কৰিম বুলি ফাইনেল আজি কৰি পালোঁ মানে কৰিলোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই সকলোৱে তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বাই বাই